হেল্ল' হাই নমস্কাৰ জ্ঞান বিকাশ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কিছুমান ফল মূলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে জানো আহক কিছুমান ফলৰ নাম। আপেল, আঙুৰ, কমলা, নাচপতি, তৰমুজ, বেদনা, ডালিম, আম, কঁঠাল, জাম, মধুৰিআম, লিচু, বগৰী, কল, খেজুৰ, অমিতা, নাৰিকল, আমলখি, শিলিখা, কৰ্দৈ ইত্যাদি। ইয়াৰে কিছুমান এগুটীয়া ফল আৰু কিছুমান বহুগুটীয়া ফল আছে। এগুটীয়া ফল যেনে আম, জাম, লিচু, বগৰী, আমলখি, শিলিখা, জলফাই, খেজুৰ আদি। আৰু বহুগুটীয়া ফল যেনে কল, কঁঠাল, কমলা, আপেল, মধুৰিআম, নাচপতি, অমিতা, তৰমুজ, ডালিম, বেদনা আদি। মিঠা, টেঙা, কেঁহা আদি ভিন্ন সোৱাদৰ ফল পোৱা যায়। মিঠা ফলৰ ভিতৰত আম, আপেল, খেজুৰ, নাৰিকল, নাচপতি, কল, কঁঠাল, মধুৰিআম আদিবোৰ। টেঙা ফল যেনে জলফাই, কৰ্দৈ, বগৰী, তেঁতেলী আদি। কেঁহা ফলৰ ভিতৰত আমলখি, শিলিখা, ভমৰা আদিবোৰ পোৱা যায়।